নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে মই অসমীয়া ৰাশিফল চেনেলত আপোনাক স্বাগতম জনালোঁ। ডেইলি ৰাশিফলৰ বাবে এই চেনেলটোক ছাবস্ক্ৰাইব কৰক। আজি মই এই ভিডিঅ'টোত ক'ম কে নামৰ লোকসকলৰ 2022 বৰ্ষৰ ৰাশিফল। গ্ৰহৰ স্থিতি ইংগিত কৰিছে যে এই বছৰৰ কে নামৰ লোকসকলৰ জীৱনত বহুত চেলেঞ্জৰ মুখামুখি হ'ব পাৰে। চেলেঞ্জ থাকিলেও ভাল সুযোগো থাকিব। এই বছৰৰ প্ৰথমে জানুৱাৰীৰ পৰা মাৰ্চ পৰ্যন্ত শনিদেৱে আপোনাৰ ৰাশিৰ অষ্টম ভাগত উপস্থিতি থাকিব, যাৰ ফলত আপোনাৰ কিছু আৰ্থিক ক্ষতি আৰু স্বাস্থ্য সমস্যাৰ সন্মুখীন হ'ব পাৰে। কে নামৰ লোকসকলৰ জীৱনত বহুত ইতিবাচক পৰিৱৰ্তন আহিব। এই বছৰ কে নামৰ লোকসকলৰ শিক্ষাৰ্থী সেই লোকসকল এই বছৰ শিক্ষাত ভাল ফলাফল পোৱা দেখা গৈছে। এপ্ৰিলৰ পিছত আপোনাৰ ৰাশিৰ নৱম ভাগত শনিদেৱৰ স্থান পৰিৱৰ্তন ইংগিত দিব পাৰে। আনফালে চাব গ'লে যিসকলে চাকৰি বিচাৰিছে সেইসকল মে আৰু আগষ্টৰ মাজত ভাল ফলাফল দেখা যায়, কাৰণ এই সময় মংগলদেৱে গোচৰ কৰাৰ সময় আপোনাৰ ৰাশিৰ পৰা দশম, একাদশ আৰু দ্বাদশ ভাগত প্ৰৱেশ কৰিব, যিয়ে আপোনাৰ ভাল সুযোগ পোৱাৰ সম্ভাৱনা দিব। এই 2022 বৰ্ষত শুক্ৰ আপোনাৰ প্ৰেম জীৱনৰ কাৰণে বছৰৰ অন্যতম ভাল সময় হিচাপে প্ৰমাণিত হ'ব। আপোনাৰ কাৰণে মৰম আৰু স্নেহ দিয়া আৰু গ্ৰহণ কৰা বহুত সহজ হ'ব আৰু আপুনি আকৰ্ষণীয় আৰু জনপ্ৰিয় হ'ব। এই 2022 বৰ্ষত টকা পইচা অলপ বেছি খৰচ হ'ব পাৰে আপোনাৰ। কে নামৰ লোকসকলৰ এই বছৰৰ শেষৰ ফালে শনি অষ্টম ভাগত প্ৰৱেশ কৰিব। এই বছৰ সম্পত্তি কিনা বেচা কৰাৰ কাৰণে এটা ভাল সময় দেখা গৈছে। এই বছৰ কে নামৰ লোকসকলৰ বাবে খুব বিশেষ হ'ব, কাৰণ এই বছৰ আপুনি আপোনাৰ সময় আপোনাৰ পৰিয়াল তথা বন্ধু বান্ধৱীক দিব পাৰিব, যাৰ কাৰণত আপোনাৰ পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। যদি আপোনাৰ সন্তান আছে আৰু বিয়াৰ বয়স হৈছে, তেনেহ'লে তেওঁ এই বছৰ বিয়া কৰাৰ বাবে প্ৰযোজ্য হ'ব। কেতিয়াবা আপোনাৰ সন্তানৰ কিবা কাম আপোনাক সমস্যাত পেলাব পাৰে এই বছৰ, সেইবাবে আপোনাক সতৰ্ক হ'বলৈ কোৱা হৈছে। যদি কে নামৰ লোকসকলৰ কোনোবাই ব্যৱসায় কৰে, তেন্তে ব্যৱসায়ত ভাল লাভ দেখা গৈছে এই বছৰ, আৰু এই বছৰ ডাঙৰ লাভৰ সম্ভাৱনা আছে। আপোনাৰ অৰ্থ লেনদেনৰ ফালে মনোযোগ দিব লাগিব কিন্তু আপোনাৰ এই বছৰ, আৰু কোনো ডিল কৰাৰ আগতে এজন অভিভাৱক আৰু জ্ঞানী ব্যক্তিৰ পৰামৰ্শ ল'ব নাপাহৰিব।